কনক ঐ কনক পাই ঐ মই জয়ন্ত কোন জয়ন্ত ঐ উঠ একবাৰ উঠছোন মই দে জয়ন্ত জয়ন্ত কি লাগে তোৰ এতিয়া মোক একো নালাগে মই তোৰ খবৰ ল'ব আহিছোঁ আৰু তোৰ চোন অৱস্থা কি কৰি থৈ দিছা এলা মদে চদে এলা কি কৰি থৈ দিছা হা বিয়াখন ভাগলা বুলি এনেকৈ থাকিব লাগে নেকি ইমান দুখত আছা যেতিয়া অলপ দাড়ি চুলি দীঘল কৰিব পা কি কৰি থৈ দিছা এলা দীঘল কৰিছিলোঁ অকণি হৈছি সেইকাৰণে মাক হাত বাঢ়িলা আৰু তই চোন এলা কি দামী মদ খোৱা কৰছা মদ নহয় এই পানীত কক কলা মিক্স কৰি খাই আছোঁ ফিলটো ল'বৰ কাৰণে ক'ত পইচা পাম ইমান দামী ভাত খাবা গোটাই পইচাচোন বিয়াখনতে গেছি দে আৰু কিমান ঘৰৰ ভিতৰত সোমাই থাকবি যোৱা অলপ বাহিৰৰ পৰা ফুৰি আহোঁ সৰু ডাঙৰ চবেই কইনাবলৈ যা বুলি জকাই আৰু এইদিনা বাটত হ'লে যাতে ছবি নাপাই বুঢ়া বুঢ়া বুলি জকাছি হয় এই এলা বাদ দি যো 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 নাই নাযাওঁ যো 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 হলো ঐ যো যো জকাই জকাই মই আছোঁ তো যো 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 এই উঠ মই আছোঁ তো কোনি জকাই যো 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 উঠ উঠ ছবি নহয় পাকত যা কি হলো ক'ত যাব এ বলে ন আপাৰ ভাত মুখত দি আছে হে খাবা যাং ৰ যা 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 ভালকে খাবি যা অনক দালে যদি এটা আপা হল ভাত মুখত দিয়া খাবা পালো ইছু কই নাই বলে গেছো আল্লাহ তই যাবি না আজি কৈছিলো না তোক মই জয়ন্ত এই কালি জন্ম পা ছবি নাপাই মোক জকাই দেখিছা সেইকাৰণে মই ঘৰৰ পৰা নলাওঁ সেইগেলা বাদ দি অলপ ফুৰি আহোঁ যা 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 সেইগেলা জকা চকা সৰু চলি জকাব চন্দন ৰ ক'ত যা গাঁৱত দেখোন ক'ৰ পৰা আহিলা এনেই অলপ ফুৰি আহোঁ ৰ তই ক'ত যা এই দেৱনা পাবলৈ মুখ লাগছি ৰ সেয়া মুখ ফান ভাঙাবা যাওঁ মই তইও চালা ভাল কাম কৰি নাপালি না খালি মুখ ভাঙা পাৰাচিট কৰা বিয়া আৰু নাৰায়ণ পূজাটো পাতিয়ে নাপালি শ্ৰাদ্ধ এখানটো কৰ এই তোৰখানে কৈ দিওঁ নহ'লি না কি কৈ যাওঁ ঐ কুকুৰ বামুণ বুলি সন্মান কৰি আছোঁ সীমা পাৰ কৰি নাযাবি ইয়াতে পুতি থৈ দিম ঠিক সেইটো এই বাদ দে এইবোৰ অ' কনক এটা কথা শুনিছোঁ তোমাৰ বোলে তিৰি পৰা গৈছে এই তিৰি হ'লিতো ভালেই আছিল ই বিয়া কৰিবই নাপালাক বিয়াৰ দিনে কইনা পলে লৈ গেল দেখছা জয়ন্ত মোৰ কইনা পলে যোৱা কথাটো গোটেই গাঁৱতে হাতি গেছি আৰু ইটো তিৰি পলে যা বুলি শুনছি কি ক কাই পলাই নিছি অ' নিপেন নিপেনে নিপেনে পৰা লৈ গৈছি হা সিয়াৰ নাম নলবি মোৰ আগত ইয়াক মই যিদিনাই পাওঁ সিদিনাই খাৱাম ইয়াক কুকুৰক ৰচোন ৰ খং নকৰবি তোৰ বৰ্তাকাৰে মন্ত্ৰ মাতিছিল বিয়াৰ কি অ' আমাৰ বৰ্তাকা মাতিছিলি তই বিয়াত হা তাক মন্ত্ৰ মাতবা দিছিলি সেইকাৰণে ইয়াত তিৰিব লাগিছি ই আৰু তিৰি কৈছি ঐ অ' দে 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 বাচা খং নকৰবি তই বিয়া পাতবাই লাগে মই আছোঁ না মই একমাহ ভিতৰত তোৰ বিয়া পাতি দিম শুনছা তোক আৰু কিয় মাতিম প্ৰদীপক মাতিম এনেও তই বিয়া চিয়া পাতিয়ে পা নাই তই কি মন্ত্ৰ মাতবি হেই নকবি সি তোৰ বিয়া মই পাতি দিম বুলি কৈছোঁ না তই পৰিবক কিয় ক'বা নেদা এই নকবাহে জয়ন্ত তাৰ কথা ক'ব লাগিলে গোটেই দিনটো যাব সি মস্ত অসৎটো জানাই নাই তোমালোকে তাক তোমালোকে বামুণ বুলি গণ্য কৰা হা আগত আছোন তাৰ কথা মই ভালকৈ কৈ আছোঁ ধৰাচোন এখন ধৰাচোন তালত মোৰ মাতা মাতি তোমালোকে গম পোৱা নাই পাওঁ আহাচোন। জয়ন্ত এই চাইকেলখন থোৱাচোন একফালে ভালকৈ থোৱা তই ইমান চিন্তা নকৰিবি বুজছা না তোৰ বিয়াখন মই পাতি দিম বুলি কৈছোঁ না কেতিয়া পাতবা লাগে তই আকৌ কেতিয়া পাতবা লাগে বিয়া পাতবি ৰ আগতে আপিটো পাব লাগব এখন দৰ আপিটো মোক মুঠেও নেদে সি নিপেনে গোটাই গাঁৱত ফাটে থৈ গৈছি মই মদাই বুলি এখন গাঁৱত নহ'ল কি হ'ল বেলেগ গাঁৱত তোন পাম না ছোৱালী বেলেগত যাম বেলেগ গাঁৱত যাম দেখিলা ইও কৈছে ঠিক আছে মোৰ এটা চিনাকি আছে সি বোলে ছোৱালী তোৱালী ঠিক কৰি দিয়ে বোলে তাক কৈ মই তোৰ কাৰণে এটা ঠিক কৰি দিম হ'ব মানে সি দালাল হা দালাল সি দালালবিলাকচোন পুলিচে ধৰি আছে কিবা হ'ব নেকি সি সেই দালাল নহয়
সি মানে অলপ কানেকশ্যনটো মিলাই দিয়ে বুজি পাইছা এই লাইচ কৰিছে হ'বনে দে কালি ৰেডি হৈ থাকিবা কালি ওলাবা মোৰ লগত হ'ব এবাৰতো একো নহয় এই কালি কি হ'ব আজিয়ে যা শুভ কামত দেৰিকৈ কৰিব লাগে তোৰ এজন বেছি জোচ উঠছি মোতচা এই শুভ কামত দেৰি নালাগে শুন এতিয়া নাযাওঁ ৰংগতিও বেয়া হৈ আছে সময়টোও বেয়া হৈছে কালি যাম আজি জাষ্ট মানুহটো লগ ধৰি আহোঁ ব'ল ঠিক আছে ব'লা অৰুণ দা ও চন্দন শুন আসো না বাবা মাতিত বহিবা ৰমেন দা আপুনি যে ছোৱালীজনীৰ কথা কৈছিল ছোৱালীজনী 24 বছৰ হ'বনে ৰেটটো মোৰ 50 লাগিব তাৰ ওপৰত তাৰ তলত হ'লে নহ'ব বয়স 24 বছৰ ছোৱালী বিয়ে পাছ কিন্তু দিয়ক হ'ব দিয়ক বাকী চন্দন খবৰ পাতি কেনে আছো দিয়া ভালে তোমাৰ মোৰো ভালে বাকী কিবা কাম আছিল নেকি কামটো এটা বিশেষ জৰুৰী কামেই আছিল এওঁক মানে এটা কইনা চাই দিব লাগিছিল দাদা হ'বনে আপোনাৰ এওঁক আপীতো বহুত কেইটাই আছে তহঁতক বা এতিয়া কেনেকুৱা আপী লাগে কলা লাগে বগা লাগে পাখাৰা লাগে চাপৰ লাগে ক্ষীণ লাগে না ওখ লাগে চাপৰ লাগে ঐ কি পাখাৰ অ দা আমি আপি বিচাৰি আহিছোঁ গৰু বিচাৰি অহা নাই পাহাৰটো ভাল হ'ব দুয়োটা মিক্স থাকব কি পাখাৰ আপি বিচাৰে মোক তুমি ভালৰ কাৰণে কৈছোঁ পাখাৰ আপিলত বিয়া দিবা আহিছা নকৰা মই বিয়া বগা দিমা হেই তো মানে ফালটো বুজি নাপা দে হ'ব দে কৈ আছোঁ হা এই বাপা ভালছে এটা চাই দিয়ে ইয়াৰ কাৰণে সেইগিলা চিন্তা কৰিব নালাগে ৰ খালি ডকুমেণ্টখিনি আৰু পাছপৰ্ট চাইজ ফটোখন আজি গধূলিলৈকে আমাৰ ঘৰত জমা দি যাবি কি ডকুমেণ্ট লাগিব বেংকৰ একাউণ্ট খুলিব আহিছোঁ নেকি ইয়াতে এই লাগে ৰ আজিকালি ছোৱালী মাখানে বিয়া দিলি আপি ফৰ্মেলিটিৰ কাৰণে চব বস্তু চাই মই চন্দনক কালি এড্ৰেছটো দি দিম তহঁতে গোটেই কথা আহি যাবি গোটেইকেইটা নালাগে নেকি যাবাৰো গোটেইবিলাক গৈছিলোঁ মইতো যাব লাগিবই কাৰণ বিয়াখন মই তোৰ কৰাব লাগিব মইতো যাবই লাগব কাৰণ মই বিয়াখন তই ঠিক কৰি দিছোঁ আৰু মোকো নেনো বুলি নকবি কিন্তু মই তোক বাহিৰত ওলাই আনিছোঁ সেইকাৰণে আজি বিয়া ঠিক হ'ল এটা কাম কৰোঁ দে তই থাক ইয়াতে তই যাবা নালাগে আমি তিনিওটা যাই কেনে কি ক'বা হৈছে পাগালা আছে নেকি মোৰে বিয়া মই নাযাম তহঁতে বিয়াখন কৰোঁ নহ'লি দে হ'ব দে কালি গোটেই কথা হ'ল বিয়া একেলগে মোৰ লগত I got $500 in cash in case they don't take Amex. She wanted to see me, so now I'm headed to the annex. Sorority house, she snuck me in. She tried to keep quiet, couldn't hold it in. কিমান দেৰি লাগে তোৰখিনি আনগে দেৰি হৈ গ'ল চন্দন ক'ত চন্দন আহি আছে বল ইমান দেৰি লাগে তোৰখিনি আনগে মই ধুই দিছিলোঁ ৰ শুকুবাৰ দিছিলোঁ তোৰ কি এখানে ধুতি কি সুধি থাকা কি কামত আহিছোঁ যৌ বাইদেউ আপুনি আমাৰ কাৰণে ভাতৰ যোগাৰ কৰিছে নেকি বাইদেউ আগতে আপুনি পানীখিনি লৈ আহকচোন ঐ কি ভাতৰ কথা সুধবা নাই এনেই সুধিছিলোঁ মন যায় আৰু যদি কোনোবা অধিকা প্ৰশ্ন কৰা থালা মুৰিয়াম তহঁতো নাই আৰু আজিয়ে আহিলি যি আজিয়ে লাষ্ট আজিয়ে ভাজ মোৰ পিছত যদি কোনোবা ইয়াতে আহা যাবা নিপেনে জফ লগাই থৈ গৈছি মোৰ আন্টিত জফ নিবা এইখিনি আগতে বিয়াখন ঠিক হৈ লওক দেও চব নিপেনৰ দৰে নহয় গম পাইছে নে নাই তথাপিও মোৰ তহঁতৰ ওপৰত অলপো বিশ্বাস নাই এই আমি এনে নহয় ঐ তাত মনে মনে থাকোঁ তহঁতে এই কইনা আহিছি বাইদেউ পানীখিনি ইয়াতে থাক এহঁতৰ ঘৰত দুটাই গ্লাছ নেকি নৈ এই ভাইটি হয় এটা কাম তহঁতো এগিলাচ খাবাগে আমিতো এগিলাচ খাম এই মই আগে খাম তই আগতে খাই লওঁ বহা তুমি কি হ'ল কনক মই ক'ম ৰ তই ক'ব নালাগে মই নিজৰ ইণ্ট্ৰডাকশ্যন নিজে দিম নমস্কাৰ মোৰ নাম কনক বসুমতাৰী হাই ছেকেণ্ডাৰী ফেইল মই বৰিপাৰাত থাকোঁ মোৰ ঘৰত মা দেউতা আৰু মই আছোঁ
মায়ে মোক মৰমতে বাবু বুলি মাতে আৰু দেউতাই মাইনা বুলি মাতে। আমি কি বুলি মাতো সেইটো নকয় কিয়া। চুপ থাকচোন অলপ। মই KFCৰ মালিক, কিন্তু সেই KFC নহয়, কনক ফুলাৰী চেণ্টাৰ। মই মদ চদ নাখাওঁ, কিন্তু এনেই লগৰ ছোৱালীৰ লগত কেতিয়াবা পিকনিক চিকনিকত গ'লে খাওঁ দিয়কচোন। আৰু চাদা চিগাৰেট সেইবিলাক সেনে নাখাওঁ মই, কিন্তু লগৰ ছোৱালী যদি জোৰ কৰে সেনেকৈ খাওঁ, কিন্তু নিজে কিনি নাখাওঁ। আৰু ভাংটো মই নাখাওঁ, কিন্তু শিৱৰাত্ৰিৰ দিনা এনে এৰি নেদাওঁ আৰু ভাংটো। এইখিনিয়ে মোৰ ক'ব লগা আছে। তোমাৰ যদি কিবা ক'ব লগা আছে যদি কোৱা। একো নকওঁ বুলি কৈ কথা ধাৰাপাত খাই মাতিছিল। এই ইয়াৰ এইবাৰ কেঞ্চেল হোৱাটো হাতামি বাৰু ইয়াৰ একো নহয়, ইয়াৰ একো হ'ব নহয়। এই বাইদেউ মোৰ আপাতো বৈদ্য পচন্দ আছে, ই বিৰাট সঁচা কথা কয় কিন্তু। দে হ'ব দে এইগিলা বাদ দে, আগে দে পৰিচয়তে দি দিম। নমস্কাৰ, মোৰ নাম ফুলমতী ৰাংচি। মোৰ বিশেষ ক'ব লগা একো নাই, যি কৰে আপোনালোকে। তোৰ এইবাৰ কালেকশ্যন মিলি আছে। চন্দন তই বিয়াৰ ডেটটো চাই দিছোন জলদি। লেপটপটো নাহিলে দেখলি না তই কি হয় মোক যে ভাঙা, তুই দি ভাঙা নেকি? মনে মাৰি থাক, নহ'লে তোৰ মুখ ভাঙিম এবাৰ। হৈ গ'ল, পাই গ'লো। নহয় 6 তাৰিখে। তই কিমান মন মাৰি আছা? তোৰ কিয় ফূৰ্তি লগা নাই? মোৰ ডেইলি গিলে কাম কথা কি ফূৰ্তি কৰিম মই? বাইদেউ ডেটটো ঠিক হ'ল যেতিয়া বিয়াৰ যা যোগাৰ কৰক। কৰক অলপ জলদি কৰক। ওই গছৰ গুটি সজিছিলে ঈশ্বৰে, হৈ এদিন পুলি হ'ব বুলি সৰিলে। ওই গছৰ গুটি সজিছিলে ঈশ্বৰে, হৈ এদিন পুলি হ'ব বুলি সৰিলে। ছোৱালীও সজি থলে সেই জনা ঈশ্বৰে, এনেকৈয়ে আমি বিয়া পাতি নিবলে। এনেকৈয়ে আমি বিয়া পাতি নিবলে। গছৰ গুটি সজিছিলে ঈশ্বৰে, এদিন পুলি হ'ব বুলি সৰিলে। ছোৱালী ধুনীয়া মাগুৰী বৰণীয়া, কপাল খামুচিয়া হ'লে দেখাটো বাদেই দে বুঢ়ায়ো জাপ মাৰিব। বিহু নাচিবলৈ পালে মোৰ মইনা হৈ, বিহু নাচিবলৈ পালে। কি কৰিছ ইয়াতে? জয়ন্ত দেওখান লৈ আহ, 2 কেজি ব্ৰইলাৰ কাটা দি। আপুনি ইয়াত নামাৰিব। তই বান্দাৰটোক এওঁ বুলি ক, কাজি নিদো মই। ঐ তই মানুহটো অলপ ঠাণ্ডা হৈ থাক, যাবা দি বাদ দি। তোৰ এনে আজি তোৰ বিয়া আছে, বিয়াখন যাবা দি ভালে ভালে, তাৰপিছত ইয়াক চাবি যি কৰিব লাগে ক'ত। তই এতিয়া কি কৰি আছা? এইবাৰ মোৰ বিয়া ভাঙবি তাৰমানে? এর পেয়ে ছোৱালীও সেইকাৰণে আহিছোঁ। এৰ পেয়ে ছোৱালী নহ'লে এৰ নিচিনাই ভদ্ৰ হ'ব। অ' বিয়া পাতা হৈছি দে আজি, যো।
এই ৰহ তই কি যাওঁ যাওঁকে থাকা হয় কি নহ'লে এই পেহীয়েকৰ ছোৱালী এই নিচিনাই হ'ব মই কৈছোঁ না এটো বাৰ্থডে আহে তোৰ বিয়া ইমান দিনৰ মূৰত পাছত হয় ভাল বিয়াখন ভালে ভালে যাবা দি না থাকচোন তই ইয়াতে নাই নাই তাই বহুত ভাল ছোৱালী ময়ো ভালেই আছিলোঁ কিন্তু বাধ্যত পৰিহে যাব লগা হ'ল বেটি তোৰ কি বাধ্য আছিলে তোক কি দিয়া নাছিলোঁ মই হ'ব দিয়ক নিপেণ্ডাৰ মুখ লাগিব নালাগে এতিয়া বিয়াখন ভালে ভালে যাব লাগে হ'ব দে সেইগিলা বাদ দি তই এতিয়া মন্ত্ৰত ধ্যান দি ঠিক আছে দে ঠিক আছে কইনাক লৈ আহক এই ৰহে ময়ো যাওঁ ইমান দেৰি হ'ল কইনা ক'ত গ'লে কইনা কিয় অহা নাই কৰি কি আছে কইনা কইনা বিচাৰি পোৱা নাই বিচাৰি পোৱা নাই কি বিচাৰি পোৱা নাই কি ফাল্টু কথা ক'ব আহিছে ইয়াতে ঐ নিপেন কইনা ক'ত গেল মই কি জানো মইচোন ইয়াতে আছোঁ জয়ন্ত মই নিয়া নাই মই ইয়াতে আছোঁ এতিয়া পৰা এই অৰুণ ক'ত গেল অৰুণে নিছিল অৰুণ মই ইয়াতে আছোঁ কনক দাঁতৰ কইনা আৰু পলে গেল পানী মাৰ পিছফালে চাওঁ প্ৰদীপ বৰডেকা তই প্ৰদীপ তই চালা প্ৰদীপ তই ভণ্টি তই কনকৰ লগত বিয়া হ'ম বুলি কৈ এই বামুণটোৰ লগত কিয় পলাই গলি বেটি তই কি কৰিছিলি মোৰ লগত এই ভাল ছোৱালী ঐ জয়ন্ত গাঁওখন লৈ আহ লৈ আনো ৰ তহঁত দুয়োটাই কি মোৰ কইনা পৰি তই কি কৰিলি এইগিলা ৰচোন ৰ ঐ প্ৰদীপ তোৰ লাজ নালাগে হা লগৰ ছোৱালী এমাহ কৰিব পাই না তই কি কৰিছিলি নিজে তই যদি পলাই নানিলি আজি নাহিলাই হয় বেটা বৰ জ্ঞান দেৱটো অলছি তই কি কৰিছিলি মোৰ লগত আৰম্ভ কাই কৰিছিল কইনা পলে নিয়া সেই বুলি এইবাৰ কৰিব লাগে নাই এইবাৰ মনে মনে থাক তই ঐ জয়ন্ত গাঁওখন আনচাৰে নাই তই হাফ থৈ ৰাখছিলো মই ইমান দিনে দুৱকে আজি বিয়াৰ দিনত আজিৰ দিনত এই পাপটো নকৰবাচোন কথা পাতি সমাধান কৰা কথা পাতি সমাধান কৰোঁ আমি কথা পাতি সমাধান কৰিম না সেইদিনা কি কৈছিলি কইনা চাব যাওঁতে মই সঁচা কথা কোৱাৰ কাৰণে মোক ভাল পাওঁ বুলি কৈছিলি আৰু তই আজি লগত পলে গেলি নাই দে ইয়ে কিবা কৰলা নাপায় ই বাছা কলা যাদু জানে মই ভালকে চিনি পাওঁ এখন বিয়াতেও বৈদ্য স্পীডত মন্ত্ৰ মাতিছিল সেই স্পীডত মোৰ মনটো ঘূৰি গ'ল বিয়া হোৱাত 2 মিনিট হোৱা নাই তই শিয়ালটোক এওঁ বুলি ক দি মোৰ আংঠি ঘূৰাই দি তই নোৱাৰোঁ মই কিয়া এই আংঠিটো বেছি আমি কোৰ্ট মেৰেজ কৰি আহিলোঁ মোৰ 40,000 টকা আংঠিটো বিকি দুয়ো কোৰ্ট মেৰেজ কৰি আহিছা আৰু প্ৰদীপ পইচা ঘূৰাই দি মোৰ আংঠিৰ পইচা ঘূৰাই দি আৰু নিপেন তয়ো দি তইতো মোৰ আংঠিৰ পইচা দে বিয়া বাচ্চা পইচা ঘূৰাই দি সিগিলাক নাজানো মই পইচা ঘূৰাই দি মোক ঐ কনক পাগলা হৈছা নেকি কি বকি আছা পাগলা নহয় কি হ'ব জয়ন্ত 2বাৰকে কইনা কাৰ পলে যায় তাক মণ্ডপৰ বেৰে আৰে কাৰোবাক ভাল পা আগতে ক'ব লাগে ইমান পইচা খৰচে নকৰিলোৱে মই মোৰে কপালখন বেয়া দে জয়ন্ত এটা কাম কৰি দিবি না কি মোক এটা বুন মাৰা ঔষধ আনি দিবি না ফোন মাৰা খুদ মোৰ এই পৃথিৱীত থাকবাৰ মন নাই এই সংসাৰৰ চব মোহ মায়াক দিছোঁ মই নাই যাচোন যা বুন মাৰা ঔষধ এটা আনি দি নাতখোঁ আৰু মই ইয়াতে মৰিম আৰু বুন মাৰা ঔষধটো খাই কিনে অ চন্দন তই আৰু মুখ ভাঙা কামে কৰি গেল যা তোৰ বদ্দাকাৰে তোক বামুণ হ'বা নেদে আৰু সিহঁতে মোক বিয়া পাতবা নেদে সমাজৰ আগত মুখ ওলাব নোৱাৰা ক'ত দিছে সিহঁতে বিয়াৰ মণ্ডপৰ পেৰে পলে যায় জয়ন্ত যাওঁ যো চন্দন যোৱাৰ কিমান লাগবি সিহঁতৰ লগত আৰু এনেকৈয়ে কনকে বন্ধুৰ পৰা দুবাৰকৈ বিশ্বাসঘাতকতা সহ্য কৰিব নোৱাৰি জীৱনত কেতিয়াও বিয়া নাপাতো বুলি শপত লৈ সংসাৰৰ মোহ মায়া ত্যাগ কৰি জীৱনৰ বাকী থকা দিনকেইটা হিমালয়ত গৈ অতিবাহিত কৰে আৰু এনেকৈ অন্ত পৰে কনকৰ অশুভ বিবাহৰ এটি কৰুণ গাথা। ধন্যবাদ।